আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে সুস্থ আছে মই জ্যোতিৰেখাই মোৰ এই চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি হৈছে শুক্ৰবাৰ 6 তাৰিখ আজি গোসানী অন্নপ্ৰসন্ন আৰু এয়া শাক পাচলিবিলাক বাহিৰলৈ নিব এতিয়া মানে এতিয়া সোনকালে পৰা কাটিলেহে ধৰক সোনকালে আয়োজনখিনি কৰিব পাৰিব যিহেতু 12টা বাজি আগত তাই ভাতমুখত দিয়া শেষ কৰিব দিছে সেইকাৰণে এইবিলাক বস্তুবিলাক চাই মানে যিকেইটা বস্তু কাটিবলগীয়া আছে সেইকেইটা বাহিৰতে উলিয়াই লৈ যাব এয়া কাটি আধা আধি হ'লেই ভিনদেউহঁতে বনাব মানে ভোজ আৰু এয়া কাটি আছে এয়া বা কাটি কৰি সোনকালে কৰি আছে আৰু ময়ো অলপ সহায় কৰি দিছোঁ কিয়নো নিদিম নহয় জানো আজি যিহেতু গোসানী অন্নপ্ৰসন্ন সেইটো কাৰণে আৰু এয়া মানে চব কাটি হৈ গ'ল খালি পিঁয়াজ কেইটামান কাটিব লগা আছিলে সেইকাৰণে পিঁয়াজকেইটা মই কাটি দিওঁ বা গৈছে এয়া পোৱালটোক কিবা অলপ খোৱাবৰ কাৰণে একো খোৱা নাই সি এয়া পাচলি কাটি হৈ গ'ল এয়া পিঁয়াজ কেইটামান কাটিলোঁ আৰু কেইটামান কাটিব লগা আছে এইখিনি কাটিব লাগিব পিঁয়াজ আৰু আলু ভাজিত দিয়া হৈ গ'ল এয়া খালি মাংস আৰু মাছৰ কাৰণে এয়া বৰমাহত পালেহি শৰাইখন আগবঢ়াবৰ কাৰণে আৰু এইখিনি শাক পাচলি আছিল যে লেতেৰা হৈ আছিলে কিমান আৰু দেখিছেনে এয়া ঘৰৰ অৱস্থা কি হৈ আছে একদম ৰুম ৰাতিপুৱা সামৰি থৈ যোৱা এনেকুৱা এটা পৰ্ব হ'লেকে হৈয়ে এটা দুটা মানুহ আহিছে আৰু এয়া পাপাই তাইক লৈ আছে অলপ সময় উমলাই আছে তাই একেবাৰে ভিতৰত নাথাকে মানে ইমান গৰম মাৰিছে আৰু এই যে পেণ্ডেলটো দিছে পেণ্ডেলটো মানে গৰমটো তাকে পূৰা ভিতৰত সোমাই গৈছে বহুতেই গৰম ভিতৰত থাকিব নোৱাৰে তাইক সেইকাৰণে সি বাহিৰত ফেনৰ তলতে লৈ থকা হৈছে একেবাৰে ভিতৰত নাথাকে আৰু তাই গোসানী গৰমত পোৱালি নেখাবনো কিয় তাত ঠাণ্ডা খাই তেতিয়া দুটা খালেই ঠাণ্ডাতে থাকিব পৰা নাই আৰু তাই ইমান ভাগৰ লাগিছিল তাই ইয়াত টোপনি গ'ল দেখিছেনে তাইক এতিয়া জগুৱাব লাগিব জগুৱাই পেলাই খুৱাব লাগিব ভাগৰ লাগিছে তাই টোপনি ধৰিছে ভাগৰ লাগিছে তাই টোপনি যাব তাই এনেকুৱা টোপনি ধৰিছে নহয় তাই বস্তুখিনি লওঁতেও মানে টোপনিয়াই আছে ইমান অভাৰ টোপনি ধৰিছে মোৰ বেয়াই লাগি গৈছে দেখি আৰু এয়া তাই প্ৰথমতে ধৰিলে ফণিখন তাৰপিছত ধৰিলে 3টা বস্তু ধৰিব লাগে ফণিখন ধৰিলে তাৰপিছত সোণৰ আঙুঠিটো ধৰিলে তাৰপিছত কলমটো ধৰিলে বাৰু যি কি নহওক এইটো এটা নিয়ম যিহেতু কৰিব লাগে কৰিলোঁ আৰু তাই পিছত মানে টোপনি যে আৰু হেৰি নকৰিলোঁ এয়া মামাঘৰতে তেওঁ 7টা মামায়েকে যিহেতু 2টা আহিব নোৱাৰিলে বিশেষ অসুবিধাৰ কাৰণে বহুত ডাঙৰে অসুবিধা এটা হৈ আছে 2টা সেইটো কাৰণে আহিব মানে অলপ দেৰিকৈ আহিব এতিয়া ইহঁতকেইটাই খুৱাব আৰু এতিয়া এয়া আজিৰ পৰা আমাৰ গোসানী মামায়েকহঁতে ভাত মুখত দি তেওঁৰ বাটটো মুকলি কৰি দিলে আজিৰ পৰা তাই সদায় ভাত খাব পাৰিব মানে বেলেগ বস্তু খাব পাৰিব আৰু এইটো এটা শুনিয়ে ভাল লাগে নহয়নে বাৰু ইমান ধুনীয়া এটা সম্পৰ্ক আৰু তাইক যেতিয়া খুৱাব লৈছে তেতিয়া মামাহঁতে তাইক সেয়া কৰি লৈছে আৰু কিবা এটা দি লৈছে তেতিয়াহে খুৱাব পাৰে বোলে এনে নোৱাৰে তাই মানে ডাঙৰ হৈ গৈছে এতিয়া আৰু এতিয়া দেখিছেনে এয়া 2 নম্বৰ মামায়েকে খুৱাইছে এনেকেই গোটেইকেইটা ডাঙৰ পৰা সৰুলৈ খুৱাই কৰি লৈ পেলাই বাকী চবেই যোনে খুৱাই মানে চবেই খুৱাব পাৰে আৰু প্ৰথম মামায়েকহঁতে খুৱাই ল'ব তাৰপিছত মাহীয়েকে খুৱাব তাৰপিছত কোনোবাই খুৱাব আৰু বাপেকে খুৱাব চবেই খুৱাইছে আৰু এনেকেই খুৱাই আজি তাই এইটো 12টা বাজি আগত ৰস কৰি থৈ হয় বুৱা কৰিলে দিম
তাই ইমান কান্দিছে নহয় মানে এবাৰ কান্দে আকৌ যেতিয়া খুৱাই দিওঁ তেতিয়া মনে মনে থাকে মিঠা পায় তাৰপিছত আকৌ অকণ জ্বলা নাপায় তেতিয়া অলপ মনে মনে থাকে আকৌ খুৱাই যদি নিদিলে আকৌ কান্দে কি যে কৰি আছে নহয় মোৰ মানে বেয়া লাগিছে মই জানো লৈ যাম চাই আৰু কিমান জানো মন গৈছে বেয়া পাব যদি তাক টকা লৈ যাওঁ সিহঁতেও চবৰে এটা আশা থাকে সেইটো কাৰণে আৰু এতিয়া সেই বাপেকে চাই আছে এইফালৰ পৰা বৰতাকে নোখোৱাবি বুলি ক'লে ইমান টকাকে নোখোৱাবি সিহঁতে খোৱাও নাই তেনেকুৱা আঙুঠিকে খুৱাইছে তথাপিও বাৰু মুন্না সৰু এবাৰ সৰু হাতত পইচা ই খোৱাৰ পিছতে ধৰি লওক এইটো বৰবৰীয়াকে খুৱাব মাহীয়েকে খুৱাব মাহীয়েকে খুৱাব যিহেতু মাহীয়েক তাই একমাত্ৰ এইটো ডাঙৰ সৰু মামায়েকে তাই খোৱাবই তাৰপিছত বাহঁতেও খুৱাব পইচা চাগে গিফ্ট তাই আগতীয়াকৈ পালে কিন্তু আৰু মানুহবিলাকো আহি আছে খবৰবোৰ যায় এবাৰ আমাৰ পিহুৱে টোপনিয়ে গৈছোঁ খুৱাবলৈ মাহীয়েকে খুৱাব লাগে মাহীয়েকে খুৱাব লাগে নাযায় কিয় মাহীয়েকে খুৱাব লাগে মাহীয়েকে খুৱায় আমাৰ পিহুৱে খুৱাব পাৰিলে হয় পিহুৱে বহুত হৈছে অনিতা এয়া একমাত্ৰ ডাঙৰ মাহীয়েকে ইয়াতে খুৱাইছে মাহীয়েকক এনেনো ভাল পায়ো তাই একেবাৰে মোক থাকি বেছি ভাল পায় মাহীয়েকৰ লগতে থাকে একে দেখিলে হাতে দিছে লগা দিয়া গেঞ্জি এটা পিন্ধাই থোৱা হাঁহিছা এয়া তাইক কাপোৰ চাপোৰ খুলি দিলোঁ মানে ইমান গৰম মাৰিছে তাই বহুত অশান্তি কৰিছে গৰমত আৰু ফ্ৰকটো সতি সেইটো কাৰণে ইফালে কাপোৰ চাপোৰ খুলি দিলোঁ দি কৰি লৈ এতিয়া বায়ে খুৱাই দিব লাষ্ট টাইম বায়ে খুৱাই দিব
এয়া ভাত মুখত দিয়া পৰ্বটো সমাপ্ত আৰু এতিয়া হ'ব মানে খোৱা ব্যৱস্থা। আৰু এতিয়া মানে মাংসটো অলপ দেৰি হৈ আছে যে দেৰিকৈ দিলেহি, সেইটো কাৰণে সকলোখিনি বহি আছে। এটা মানুহ আহিছে, মামা আহিছে, গোটেইখিনি আহি পেলাই বহি আছে অলপ সময়। তাৰপিছত এয়া বাহঁতো পালেহি আৰু গোটেইখিনি বহি আছে, বহি পেলাই কথা পাতি আছে। আৰু এই গোসাঁনী দেখিছে মামায়েকে দিয়া ফ্ৰকটো পিন্ধাই দিছে, কিমান ধুনীয়া লাগিছে মামায়েকে দিয়া ফ্ৰকটো পিন্ধাই দিওঁতে। আৰু তাই এতিয়া মামীয়েকহঁতে লৈ আছে। খোৱা বোৱা ব্যৱস্থাটো এতিয়া হৈ আছে, মানে মাংসখিনি লেট হ'ল যে সেইটো কাৰণে মাংসখিনি আছে, বাকী চব হৈ গ'ল। এয়া মাহ প্ৰসাদ ভগাইছে। আমাৰ এটা শুভ কাম কৰিলে মাহ প্ৰসাদটো থাকিবই, মানে মাহ প্ৰসাদটো দিলেহে কামটো শুভ হোৱা নিচিনা পাওঁ, সেইটো কাৰণে। আৰু এয়া মাহ প্ৰসাদ ভগাইছে, সকলোকে মাহ প্ৰসাদ দিছে বৰমাই। মাহ প্ৰসাদখিনি খাই লৈ পেলাই ভাত খাব। আৰু প্ৰথমতে মাহ প্ৰসাদখিনি খাই লওক। এয়া সকলোকে ভগাই দি আছে মাহ প্ৰসাদ। আৰু গোটেইখিনি বহি পেলাই খাই লওক। প্ৰথমতে আমাৰ ঘৰৰ মানুহখিনি এয়া ৰিচিপশ্যনৰ নাই, খালি অকল মামাহে আছে। ডাঙৰ মামাই জেঠাই কি ভিডিঅ' কৰিলি এই মুনত থাকিও কম আছ, ঠিকে আছে। মুনত 79। ইয়াৰ কিমান? এয়া সিহঁতে গোটেইখিনি গ'ল ওজন জুখিবৰ কাৰণে। ইয়াত মানে লাইনটো গ'ল যে গৰমত থাকিব পৰা নাই, ভিতৰতো থাকিব নোৱাৰে, সেইটো কাৰণে সিহঁতে গ'ল ওজন জুখিবৰ কাৰণে। আৰু এয়া বৌহঁত আহি পেলাই বহি আছেহি। এই গোসাঁনী দেখিছেনে? তাৰপিছত এয়া মামী আৰু বৰমা বহুত দিনৰ মূৰত লগ পাইছে যে কথা পাতি আছে সিহঁতে দুইজনীয়ে। আৰু এনেকুৱা এটা পৰ্বতহে লগ পোৱা যায়, সেইটো কাৰণে। আৰু এয়া ফাইনেলি আমাৰ বহিবলৈ হৈ গ'ল, চবেই বহিছে। মামায়েকহঁতে আগতীয়াকৈ খাই লৈছে, কাৰণ সিহঁতে প্ৰথমতে আহিছে যে, সেইটো কাৰণে। আৰু আমাৰ ইয়াত কেটাৰিং পাৰ্টিও ঘৰৰে আৰু ৰিচিপশ্যনৰ মানে ৰান্ধনিও ঘৰৰে। যিহেতু আমাৰ এইটো কাৰণে ভাল, গাঁৱলীয়া পৰিৱেশত মানে চব একেলগে মিলি থাকে। দাদাহঁত মানে বৌহঁত গোটেইখিনি মিলি পেলাই এই পৰ্বটো ভালকৈ নিয়াৰিকৈ কৰি গৈছে। আৰু সেইটো কাৰণে আমাৰ গাঁৱলীয়া পৰিৱেশত বহুতেই ভাল, মানে বহুত সহায় কৰা মানুহ থাকে। আৰু আজি ইয়াত মেইন আইটেম হৈছে হাঁহৰ মাংসৰ জোল আৰু মাছ বগা সৰিয়হৰ জোল। আৰু যোনে যোনে মাছ মাংস নাখায় তেওঁলোকৰ কাৰণে পনীৰ ব্যৱস্থা কৰা হৈছে। তাৰপিছত আলু ৰঙালাও তাৰপিছত এনেকৈ মিক্স কৰি পেলাই ভাজি বনাইছে। আৰু আলু পাপৰ বাদাম দি পেলাই এটা শুকান ভাজি কৰিছে, নেমু আছে লগতে। আৰু দালি ভাত আজি মানে মেইন আইটেম হৈছে এইটো। তাৰপিছত গোল্লা নাই, গোল্লা হেৰিতহে আছে, চাহৰ লগত দিছিলে। আৰু এয়া হ'ল আৰু টেঙা জোল অলপ আছে, মানে গৰম যিহেতু, সেইটো কাৰণে ভিনদেউৱে টেঙা জোল বনাই দিছে, টেঙা জোল। আৰু এয়া কাম আৰম্ভ কৰিছে। আৰু এতিয়া ইহঁতে খাব, খাই পেলাই নিমন্ত্ৰণীয় মানুহখিনি আহিব, মানে যিহেতু মামায়েকহঁত সোনকালৰ পৰা আছেহি। অকলে থাকিলে ভাল। আৰু মই এয়া তামোলৰ বটাটো মায়ে দিছে, কৈছে কি যোনে যোনে খাই আহিছে সিহঁতক তামোলখন দিবা। আমাৰ গাঁৱলীয়া সমাজত তামোলখন মেইন, নহয়নে বাৰু? তামোল খাবই, ভাত খোৱাৰ পিছত তামোলটো বেছিয়ে লাগে আমাৰ কিবা এটা অকেজন পাতিব লগা হ'লে। আৰু মই গৈছোঁ সেই ৰিচিপশ্যনলৈ, মানে তামোল চবকে ভাত খোৱাৰ পিছত তামোল দিবলৈ। আৰু তামোল দি কৈ আহি পেলাই এই বৌহঁতে কথা পাতি আছে, মানে গোটেই সোপা লগ লাগে। এনেকুৱা এটা হেৰিতে লগ লগা যায়, কিবা এটা কামতে, মানে কিবা এটা উৎসৱতে বা কিবা এটা পাতিলে ঘৰতে লগ পোৱা যায়। বাকী বেলেগতো চবৰ নিজৰ নিজৰ কামতে ব্যস্ত হৈ থাকে, সেইটো কাৰণে চবেই কথা পাতি আছে। ময়ো অলপ ভাগ ল'লোঁ আহি কথা, যিহেতু ইমান মানুহ অহাই নাই, এতিয়া আহিবহে অলপ দেৰিকৈ, সেইটো কাৰণে ময়ো অলপ কথাৰ ভাগ ল'লোঁ আহি। আৰু এয়া মামায়েক আহিলে, মই কৈছিলোঁ নে সি ডাঙৰ কাম এটাত ফচি আছে বুলি। আৰু লাষ্টত সি আহিলে, আৰু ইয়াক গোসাঁনী বহুত ভাগৰ লাগিলে, শুলে। আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভাত চাত খাই কৰি লৈ পিছত বেলেগ নতুন দিনৰ নতুন ভিডিঅ' লৈ আকৌ আহিম। আজিলৈ বাই বাই।